যি দৈৱকীৰ বিয়া পাতি মহাসবৰে আনন্দ বাগুন মহাৰাজী মূৰ্খ কংসতাই চেনেহৰ ভৰিটোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অবলীলাক্ষ প্ৰিয় বন্ধু বান্ধৱীসকল সকলোলৈকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাই আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা নতুন ভিডিঅ'। বন্ধু বান্ধৱীসকল থাম্বনেইল দেখি গম পাইছেই চাগে মই আজি আপোনালোকৰ বাবে কি ভিডিঅ' লৈ আহিছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ আমাৰ গাঁৱত অনুষ্ঠিত কৰিবলৈ লোৱা শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ প্ৰস্তুতিৰ ভিডিঅ'। আমি দুদিনীয়াকৈ নৱেম্বৰ 15-16 দুদিনীয়াকৈ আমি ৰাস উৎসৱ পালন কৰিম। অতুল পাচনি তেখেত আমাৰ নন্দালয়ৰ গোটেই দৃশ্যখিনি তেখেতে পৰিচালনা কৰিব। অতুল এনেদৰে আখৰাৰ প্ৰস্তুতি চলিছে আমাৰ গাঁৱত আয়োজন কৰিব লোৱা শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ।